নমস্কাৰ সকলোকে নিবেদিতা দত্ত ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। স্বাগতম আৰু এতিয়া বহুত দেৰি হৈছে জনাওঁতে গম পাইছেনে। আজি আৰু ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। আজি আমাৰ দেহাৰ পৰীক্ষা আছিলে, তাৰপিছত দেহাক স্কুললৈ লৈ গ'লোঁ। পৰীক্ষা ৰাতিপুৱা একেবাৰে সোনকালে উঠি ঘৰকৈ তাইক মানে ৰেডি কৰি আৰু অকণমান পাহৰিও গৈছে, সেইখিনিও আকৌ সোঁৱৰাই পেলাই লৈ গ'লোঁ স্কুললৈ। আৰু তাই পৰীক্ষা দিলে, পৰীক্ষা দি হোৱাৰ পিছত আৰু এতিয়া তাৰপিছত আজি বজাৰত গোটেইখিনি লগৰখিনিৰ লগত অকণমান ঘূৰিলোঁ। ইফাল সিফাল কৰোঁতে আৰু আজি ভিডিঅ' তেনেকৈ বাহিৰত কৰা নহ'লে। আহি পেলাই এতিয়া ঘৰত ভাবিছোঁ ভিডিঅ'টো আপোনালোকলৈতো কাইলৈ পঠাব লাগিব কিবা এটা। তো সেইটো কাৰণে ভাবিছোঁ এতিয়া পাকঘৰতে আহি পেলাই মানে অফিচে ওলাইছে, স্কুলৰ পৰা আহি পেলাই এতিয়া ধুনীয়াকৈ ঘৰ পালোহি। ঘৰ পাই বুলি ভাতকেইটা বনাবলৈ লৈছোঁ। ভাত মানে কি, ভাত দালি ভাজি বনাই থোৱা আছিলে আৰু এওঁ আনিলে মাংস, আৰু এতিয়া মাংসটো বনাবলৈ লৈছোঁ। মাংস মানে ভালকৈ গধূলিকৈহে বনাম দেই, এতিয়া এনেই অকণমান আৰু ভাতকেইটা খাবলৈ। মুখৰ আকৌ জুতি এটা লাগে নহয়, সেইটো কাৰণে আৰু এতিয়া অকণমান ভাজিব লৈছোঁ মাংস। ভাজিবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আপোনালোকৰ লগতে। এয়া ষ্টাৰ্ট কৰি লৈছোঁ। আৰু এতিয়া বাকীখিনি থকা সময় আৰু দিনটোৰ বাকী যিখিনি সময় আছে সেইখিনি সময়ত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। তেন্তে আহক মোৰ লগত ভিডিঅ'টো আৰম্ভ। এতিয়া এইফালে পূৰা অকণমান বনাইছোঁ দেই মাংস, এতিয়া বেছি বনোৱা নাই। আৰু এইফালে লাই শাক দি মেলি পূৰা বনাইছোঁ। লাই শাকটো দি দিছোঁ আৰু বনাই কৰি লওক, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ দেই। আৰু এইফালে আমাৰ মনুকনে গ'ল বাৰীলে অলপ ফেঞ্চবিন ডাঙৰ হৈ আছে বোলে আৰু ছিঙিবলৈ বুলি আহিলে। তাই আৰু ছিঙিছে, এয়া অকণমান তাইয়ে কৰিলে বাৰু ভিডিঅ'। মই আৰু আপোনালোকক এতিয়া অকণমান ভইচ অভাৰে কৰি দিছোঁ আৰু দেই। এয়া তাই ফেঞ্চবিন ছিঙি আছে। এয়া এতিয়া ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ। এফালে যাওঁ, একেবাৰে বেগটো লৈ লৈছোঁ লগতে। আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোককো লগতে লৈ যাওঁ বুলি ভাবিছোঁ। তেতিয়া আপোনালোকো মোৰ লগত ব'লক, মানে মই য'ত যাওঁ আপোনালোককো লগত লৈ যাওঁ। এতিয়া আহি আছোঁ ৰাস্তাটোত পূৰা মোৰ স্কুটিখন লৈ। সেইখন মোৰ স্কুটি দেই। আহি আছোঁ, এতিয়া পামগৈ আৰু। আহি থাকক মোৰ লগত আপোনালোক। আৰু এতিয়া মই পাই গ'লোহি। এয়া দেখিছেনে, আপোনালোকে দেখিবলৈ পাইছে, এয়া ভাগৱতৰ মূল তোৰণ। আৰু এয়া হৈছে বকপৰাৰ ধুমুহাবাৰী, এয়া নামঘৰৰ এয়া মুখৰ তোৰণখন আপোনালোকক ইয়াত দেখাইছোঁ। এয়া মই আৰু সোমাই গৈছোঁ এইফালে। দেউতা একদম পূৰা কামত ব্যস্ত হৈ আছে। এজন দেখিছেনে, আপোনালোকে চিনি পাইছে চাগে। খুব ধুনীয়াকৈ এয়া সজাইছে, আপোনালোকক দেখাব লৈছোঁ। এয়া আপোনালোকক দেখাই আছোঁ ৰ'ব দেই। আৰু এইফালে এয়া ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। এয়া বোলে মূল গছ, চাকি গছ ইয়াতে লগাব আৰু এয়া বাকীখিনি দিব। আৰু এই যে দেখিছে টায়াৰটো ইয়াত এনেকৈ, এইটোতো কিবা কিবি পানী দিব, পানী পৰি থাকিব ওপৰৰ পৰা। আৰু এয়া ধুনীয়াকৈ শৰাইবিলাক সজোৱা হৈছে। গাঁৱৰ গোটেই মহিলাই ইমান ধুনীয়াকৈ কামবিলাক কৰি আছে নহয়। এয়া চাওকচোন, ইমান ধুনীয়াকৈ কৰি আছে তেওঁলোকে। এয়া মানে একদম খুব ধুনীয়াকৈ সজাইছে কালাৰ দি। এয়া য'ত আৰু মূল। আৰু এইফালে দেখিছেনে, ইমান ধুনীয়াকৈ চবেই মানে গোটেই গাঁৱৰ মহিলাই কাম কৰি আছে। এয়া কাঠৰ গুৰি এইবিলাক ৰং দি পেলাই এয়া অলপ মানে ডিজাইন দি আৰু হেৰি কৰিছে, সজাইছে। এইবিলাক ফুলৰ টাববিলাক চাওকচোন। এইফালে একদম ধুনীয়াকৈ ঘৰত মাটিশালত বোৱা গামোচা দি ইমান ধুনীয়াকৈ মানে এখন সজাইছে নহয়। এয়া মানে থাপনাৰ এইটো ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। এয়া এই তলত দেখিছেনে, কালাৰবিলাক ইমান ধুনীয়াকৈ কৰিছে। চাওক, খুব ধুনীয়া লাগিছে, মানে ইমানেই ধুনীয়া লাগিছে নহয়। তাতে আৰু কালিলৈ পৰা ভাগৱত আছে, এয়া আৰু কৰি আছে।
আৰু এইফালে এয়া সজাইছে মানে সোমাই যোৱা নামঘৰলৈ সোমাই যোৱা পোনেই মুখতে এয়া ধুনীয়াকৈ সজাইছে আৰু মানে এতিয়া কাম বাকী আছে আজি কৰি আছে কালিলৈ যিহেতুকে ভাগৱত আছে সেইকাৰণে আজি পূৰা মানে সজাই আছে এইবিলাক আধৰুৱা হৈ আছে মই আপোনালোকক দেখাওঁ বুলি অকণমান ভিডিঅ' কৰিলোঁগৈ আৰু মানে ভাগৱতৰ সময়ত বাৰু এটা ভিডিঅ' আপোনালোকলৈ পঠাম এয়া আৰু এনেকৈ সজাইছে তেওঁলোকে আৰু এই যে দেখিছে পানীখিনি এনেকৈ এই পানীখিনি ওপৰলৈ উঠি থকা এটা ছিষ্টেম কৰিব বোলে সেইটো আপোনালোকক দেখাম এতিয়া অকণমান মানে সজাই থোৱাটোহে দেখালোঁ দেই আৰু ইয়াতে যিহেতুকে পতাকা উত্তোলন কৰিব সেইকাৰণে পতাকা উত্তোলনৰ থলীডোখৰ